নমস্কাৰ বন্ধুসকল আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো আৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব এই ভিডিঅ'টোত মই ক'বলৈ গৈ আছোঁ ডিপ ৱেব আৰু ডাৰ্ক ৱেব আচলতে কি ডিপ ৱেব আৰু ডাৰ্ক ৱেবৰ মাজলৈ যোৱাৰ আগতে এটা কথা ক'বলৈ ওলাইছোঁ ইণ্টাৰনেট আচলতে কেই প্ৰকাৰৰ ইণ্টাৰনেট আচলতে তিনি প্ৰকাৰৰ সাৰফেস ৱেব ডিপ ৱেব ডাৰ্ক ৱেব সাৰফেস ৱেব কি বুলি ক'লে আচলতে আমি সাধাৰণতে দেখো গুগল বিং ইয়াহো আদিত আমি যেনেকৈ সাৰ্চ কৰো গান লাগে ভিডিঅ' লাগে গেমছ আৰু বেলেগ কিবা কিবি আমি সকলোবিলাক পাওঁ আমি সকলোবিলাক ফাইল ডাটা তেনেকৈ সেভ কৰোঁ আৰু আমি ইউজ কৰোঁ আমি এই ডাটা বা ফাইল ল'বৰ কাৰণে কাৰো পাৰমিশন ল'ব নালাগে কাৰো অনুমতি ল'ব নালাগে বিনা অনুমতিত আমি এইবিলাক ল'ব পাৰোঁ চাব পাৰোঁ আৰু তাক কোৱা হয় সাৰফেস ৱেব আমি য'তেই নাথাকো যিকোনো ঠাইতে আমি তাক ল'ব পাৰোঁ তাক চাব পাৰোঁ এইটো হৈছে সাৰফেস ৱেব আৰু আহিছো ডিপ ৱেব কি ডিপ ৱেব হৈছে আমি সাধাৰণতে কিছুমান ফাইল আপোনালোকে দেখে গুগল ড্ৰাইভ বা তেনেকুৱাত সেভ কৰি ৰাখো ড্ৰাইভত এইটো হৈছে ডিপ ৱেব তাক কোৱা হয় যিটো বস্তু আমি গুগল সাৰ্চ ইঞ্জিনত নাপাওঁ এভেইলেবল নহয় এইটো হৈছে ডিপ ৱেব the part of the world wide web that is not discoverable by means of standard search engines search engine এনেকুৱা বিলাক পোৱা নাযায় যিবিলাক ফাইল আমি ড্ৰাইভত সেভ কৰি ৰাখো এটো হ'ব পাৰে আপুনি আপোনাৰ পাৰ্সোনাল বা অফিস কাছাৰী কিছুমান থাকে ইম্পৰ্টেন্ট নথিপত্ৰ ইহঁতে তেনেকৈ সেভ কৰি ৰাখি থয় এতিয়া আহিছো ডাৰ্ক ৱেব কি ডাৰ্ক ৱেব বুলি ক'বলৈ গ'লে ডাৰ্ক ৱেবত আপুনি তেনেকৈ যাব নোৱাৰে ডাৰ্ক ৱেবত যাবলৈ এটা ব্ৰাউজাৰ সহায় ল'ব লাগিব যেটো হৈছে tor ব্ৰাউজাৰ যোগেদি আপুনি ডাৰ্ক ৱেবত যাব পাৰিব কিন্তু এটো ইলিগেল হয় ইয়াত সকলো ধৰণৰ আপুনি কাম কৰিব পাৰিব ড্ৰাগছ বেচা কিনা কৰা ওয়েপন্স হাতিয়াৰ বেচা কিনা কৰা তেনে ধৰণৰ বিভিন্ন ইলিগেল কাম আপুনি কৰিব পাৰিব আৰু এটো মই আসলতে দেখাবলৈহে গৈছো কিন্তু এটো আপোনালোকক কৰিবলৈ কোৱা নাই ডাৰ্ক ৱেব tor ব্ৰাউজাৰ সহায়ত আপুনি এক্সেছ কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ তাত ইলিগেল কাম চলাব পাৰিব আৰু এটো সাধাৰণতে ফাৰ্স্ট ইউএছ আৰ্মিৰ কাৰণে বনোৱা হৈছিল বিভিন্ন কাম কাজ চলাবলৈ কিন্তু এতিয়া গোটেই বিশ্বতে বিয়পি পৰিছে আৰু ইয়াক কিছুমানে বেয়া কামত ইলিগেল কামত ইউজ কৰি আহিছে আৰু তেনেকৈ এই tor ব্ৰাউজাৰ সহায়ত ডাৰ্ক ৱেব এক্সেছ কৰিব পাৰিব আজিলৈ ইমানেই আকৌ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম আশা কৰোঁ ভিডিঅ'টো ভাল পাব আৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আহি থকা ভিডিঅ'বিলাকৰ নটিফিকেশন পাই থাকিবলৈ থ্যাংক ইউ